থালিখন সজোৱাটো এটা টেকনিক হয় নহয় বাৰু ক'বচোন। এয়া ধুনীয়াকৈ ভাতটো দি লৈছোঁ আৰু মাছটো অকণমান বেছিয়ে ভজা হৈ গ'ল, মানে ফ্ৰাই কৰোঁতে মই বাহিৰলৈ ওলাই গুচি গ'লোঁ নহয়, মানে মাইকী মানুহৰ এনেকুৱাই হয় চাগে। আহি চালোঁ অকণমান বেছি জ্বলি গ'ল। এয়া দালিখন দেখিছে যে, দালিত আকৌ কঁঠাল গুটি আৰু বাঁহৰ গাজ দিছোঁ আৰু এইফালে আছে মাংস, মানে পূৰা ভাজি লৈছোঁ আৰু বেঙেনা ফ্ৰাই। আৰু ইয়াৰ আজিৰ ৰেচিপি ইমানখিনি, আৰু কেনেদৰে কি বনাইছোঁ গোটেইখিনি লাষ্টলৈকে দি দিছোঁ। আৰু বাঁহৰ গাজটো মানে কেনেদৰে কোনটো হয়, পেকেটৰ হয় আকৌ দেই, এইটো মই আপোনালোকক দেখাম, মানে পেকেটটোতো দেখাব নোৱাৰোঁ, কিন্তু বাঁহৰ গাজ কেনেকুৱা সেইটো দেখাই আছোঁ, আপোনালোকে চাব। ৰাতিপুৱা শুই উঠিলোঁ, শুই উঠাৰ আগতে নেমু পানী আৰু তিয়ঁহৰ পানীটো ভৰাই ল'লোঁ, যিহেতু আমি নহয় মানে মই আজি যাম ক্লাছটোৰ কাৰণে, কেক শিকাৰ ক্লাছ কৰি আছোঁ যে, আৰু মানুহজনৰ কাৰণে সেইটো এক্সট্ৰাকৈ ল'লোঁ আৰু মোৰ কাৰণে এবটল ল'লোঁ, আৰু পাচলিখিনি গোটেইখিনি কাটি ল'লোঁ, মোৰ কাৰণে বনাই ল'লোঁ। আৰু এইপিনে বেঙেনা, ইফালে মাংসটো থাকিলেই, আৰু এয়া দেখিছেনে, এয়া দালি আৰু কঁঠাল গুটি, এইখিনি বাঁহৰ গাজ, এইখিনি আকৌ অৰুণাচলৰ পৰা কিনি অনা, পেকেটত আনিছিলে, মই এবাৰ দুবাৰমান খোৱা হ'ল, কিন্তু এবাৰ মানে বনোৱাৰ পিছত ইমানেই গোন্ধ, মানে ইমানেই টেষ্ট, মানে গোটেই ঘৰটো আমোলমোলাই থাকে। খাওঁ এতিয়াও আপোনালোকৰ আগত শ্বেয়াৰ কৰি আছোঁ যে, মানে এনেকুৱা হৈছে যে আকৌ মই যদি আকৌ দালি অকণমান পোৱা হ'লে মানে খাই দিলোঁহেঁতেন। আৰু আপোনালোকে মানে এইটো কি কৰিব পাৰে, বাঁহৰ গাজ খুন্দি পিনি ৰ'দত শুকুৱাই, নিমখ দি পিনি শুকুৱাইও থৈ দিব পাৰে দেই। আৰু আমি কিন্তু অৰুণাচলৰ পৰাই আনিছিলোঁ, পেকেটত আনিছিলোঁ। এইবাৰ নেক্সট বাৰ গ'লে আপোনালোকক দেখাম। আপোনালোকে মোৰ ৰেচিপিখিনি আজি কেনেকুৱা পালে কমেণ্ট এটা কৰি যাব।